টি-20 বিশ্বকাপত ভাৰতক 24 ৰানত অষ্ট্ৰেলিয়াক হৰুৱাই ছেমিফাইনেলত প্ৰৱেশ কৰিলে। ইয়াৰ লগে লগে টি-20 বিশ্বকাপৰ পৰা অষ্ট্ৰেলিয়া বাহিৰ হৈ গ'ল। অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ মাজত যি ছুপাৰ 8ৰ 3 নম্বৰখন যি মেটচ হৈ আছিলে, ইণ্ডিয়াই প্ৰথম বেটিং কৰি 205 ৰান কৰিছিলে, 206 ৰানত টাৰ্গেট দিছিলে। ইণ্ডিয়াৰ ৰোহিত শৰ্মাই বৰ ধুনীয়া এটা ইনিংছ খেলে। ইণ্ডিয়াৰ সূৰ্যকুমাৰ যাদৱ, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া বৰ ধুনীয়া ইনিংছ খেলে। ৰোহিত শৰ্মাই 92 ৰান মাৰে 41টা বলত। ৰোহিত শৰ্মাই কালি ডাঙৰ ৰেকৰ্ড কৰে, 200টা 6 ৱৰ্ল্ড কাপত মাৰে। ইণ্ডিয়াৰ বেটিং স্ক'ৰ কাৰ্ডখন যদি চোৱা হয়, ৰোহিত শৰ্মাই 41টা বলত 92, কোহলিয়ে ভাল খেলিব নোৱাৰিলে, পান্থে 14টা বলত 15, সূৰ্যকুমাৰ 16টা বলত 31, শিৱম ডুবে 22টা বলত 28, হাৰ্দিক পাণ্ডিয়া 17টা বলত 27, জাদেজা 5টা বলত 9। অষ্ট্ৰেলিয়াই বেটিং ঠিকেই কৰিছিলে। মিচেল মাৰ্শ্ব আৰু ট্ৰেভিছ হেডে ভালেই খেলিছিলে। ট্ৰেভিছ হেডে 43টা বলত 74 ৰান মাৰে। মিচেল মাৰ্শ্বেও ভালেই খেলিছিলে। এটা সময়ত মেটচখন অষ্ট্ৰেলিয়াৰ হাততে আছিলে। লাষ্টত ইণ্ডিয়াৰ বলাৰৰ আগত অষ্ট্ৰেলিয়াৰ কোনো এটা প্লেয়াৰ টিকিবই পৰা নাছিলে। ইণ্ডিয়া বলিং বৰ ধুনীয়া কৰে। কুলদীপ যাদৱে, অৰ্শদীপ, বুমৰাহে বৰ ধুনীয়া বলিং কৰে। ইণ্ডিয়া যদি বলিং স্ক'ৰ কাৰ্ডখন যদি চোৱা হয়, অৰ্শদীপ সিঙে 3টা উইকেট পায় 4 অভাৰত 37 ৰান দি, বুমৰাহে 4 অভাৰত 29 ৰান দি 1টা উইকেট পায়, অক্ষৰ পেটেলে 3 অভাৰত 1টা উইকেট পায় 21 ৰান দি, হাৰ্দিক পাণ্ডিয়া 4 অভাৰত 47 ৰান দি উইকেট নাপালে, যাদৱে 2টা উইকেট পায় 4 অভাৰত, জাদেজাই 1 অভাৰ দি 17 ৰান দিয়ে, উইকেট নাপালে জাদেজাই। ৰোহিত শৰ্মাই প্লেয়াৰ অফ দ্য মেটচ পাবলৈ সক্ষম হ'ল। ইণ্ডিয়াৰ ছেমিফাইনেল সোমোৱাৰ লগে লগে 27 তাৰিখে ইংলেণ্ড আৰু ভাৰতৰ যি ছেমিফাইনেল মেটচখন হ'ব, বৰ চাবলগীয়া হ'ব। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।